নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰাই মোৰ সীমিত জ্ঞানেৰে ধৰ্মৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। ধৰ্ম কিয় লাগে? ধৰ্মৰ প্ৰয়োজনীয়তা কি? ধৰ্মই আমাক কি শিকায়? মোক ধৰ্মই কি শিকালে? মই হিন্দু সনাতন ধৰ্মত বিশ্বাসী, এক ঈশ্বৰত বিশ্বাসী। মোক ধৰ্মই শিকাইছে মানুহক ভাল পাবলৈ, মানুহক উপকাৰ কৰিবলৈ আৰু ভাতৃত্ববোধ আৰু মানৱতাবোধ জীয়াই ৰাখিবলৈ। কিন্তু এচাম লোকে ধৰ্মৰ নাম শুনিলে হাত জাপ মাৰে আৰু ধৰ্মক ইটিকিং আৰু ফিচিঙালি কৰে। মই ভাবোঁ ধৰ্মক ইটিকিং আৰু ফিচিঙালি কৰি উৰুৱাই দিব নোৱাৰি। ধৰ্মৰ প্ৰয়োজনীয়তা সদায় আছে, সদায় থাকিব। আৰু পৃথিৱীত এই কথা বিভিন্ন সময়ত প্ৰমাণ হৈ আহিছে। অৱশ্যে এইটো কথা যে ধৰ্মীয় অন্ধবিশ্বাসবিলাকক আমি আঁতৰ কৰিব লাগিব। কুসংস্কাৰ যিবিলাক অন্ধবিশ্বাস আছে সেইবিলাক আমি আঁতৰাবই লাগিব। ধৰ্মই এটা শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ শিকায়। আমাক এটা সুন্দৰ খাদ্যাভ্যাস দিয়ে, আমাক এটা নিৰোগী জীৱন যাপন কৰিবলৈ পথ দেখুৱায় আৰু সমাজত যাতে বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবে বিভিন্ন পথ দেখুৱাই থৈ দিছে। কিন্তু বৰ্তমান ভাৰতবৰ্ষত যি ধৰণৰ ধৰ্মৰ প্ৰচাৰ হৈ আছে সেয়া সঁচাকৈ নিন্দনীয়। ধৰ্মৰ নামত আনক হত্যা কৰা, ধৰ্মৰ নামত বিভেদ অনা, এইবিলাক সঁচাকৈ গৰিহণাৰ যোগ্য। যি কাৰণে ধৰ্ম আজি ইটিকিঙৰ বা হাঁহিয়াতৰ পাত্ৰ বিষয় হ'বলৈ ধৰিছে। মই ভাবোঁ আমি অসমীয়া মানুহে যিটো নামঘৰ কেন্দ্ৰিক জীৱন যাপন কৰোঁ সেইটোৱেই সঠিক পথ। গুৰুজনাই আমাক সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে জীৱন যাপন কৰিবলৈ পথ দেখুৱাই থৈ গৈছে। আমি যদি সেই ধৰণে থাকোঁ আমি আকৌ আগবাঢ়িব পাৰিম। কিন্তু এইটো কথাও সঁচা যে গুৰুজনাৰ ধৰ্মৰো অপব্যৱহাৰ বা অপব্যাখ্যা নোহোৱা নহয়। কিছুমান মানুহে এই ধৰ্মৰ যোগেদিও আনক সেৱা কৰা বা শোষণ কৰাৰ পথ বাছি নোলোৱা নহয়। গতিকে সেইবিলাকক বাদ দি গুৰুজনাই যিটো প্ৰকৃত পথ দেখুৱাই থৈ গৈছে আমি সেই পথৰে আগবঢ়া উচিত। আৰু আমাৰ প্ৰত্যেক গাঁৱতে থকা নামঘৰসমূহ পুনৰ শক্তিশালী কৰি গুৰুজনাৰ আদৰ্শৰে গঢ় দিয়া উচিত। নমস্কাৰ।